আছে মোৰ ইউটিউব চেনেল চাও ঋষভ ব্লগ চলে আজি এটা নতুন ব্লগ এটা নতুন দিনলে আকৌ আপোনালোকক স্বাগতম জনাইছো সো আজি ব্লগটো মানে এটো হৈছে যে এটা নতুন জায়গা টাইপ মানে অকমান আপোনালোকক দেখাব বিচাৰিছো একচুয়ালি মই যোৱা নাছিলো মানে মোৰ অলপ টাইম খেলি মেলি হ'ল যোৱা মোৰ বা গৈছিলে মামা গৈছিলে তাৰপিছত ভণ্টি গৈছিলে আৰু এনাই গৈছিলে মানে মোৰ মা দে আইতা বুলি কৈছে কিছুমানে সেইকাৰণে মই মানে বুজাই দিছো মানে সো তেওঁলোক গৈছিলে আৰু জেগাটো বহুত ধুনীয়া আপোনালোকে চাই পিনে ভাল পাব চাগে এই ভিডিঅ'টো এই ব্লগটো সো তেনেহ'লে আৰম্ভ কৰিম লেটস ষ্টাৰ্ট সো আৰু এটা কথা মোক ক'বলৈ থাকি গৈছিলে আজি ব্লগটো মানে একচুৱেলি মোৰ নহয় মোৰ বায়ে কণ্টিনিউ কৰিব কাৰণ মই মানে যোৱা নাছিলোঁ অলপ টাইম খেলি মেলি কৈছিলোঁ আৰু সো সেইকাৰণে মানে মই আপোনালোকক একদম ব্লগটো এণ্ডিঙত লগ পাম সো তেতিয়ালৈকে start কৰো ভিডিও বল vlogging again oh no and I had go to Good morning friends Chao Rishav Blogsor এটা নতুন ব্লগলে আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাতিপুৱা সময় খুব ঠাণ্ডা আৰু ধুনীয়া পৰিবেশ হৈ আছে আপোনালোক লগত লৈ যাও এয়া বজাৰবোৰ লাহেকে বহিবলৈ ষ্টাৰ্ট কৰিছে আৰু এয়া শাক-পাচলি বজাৰ আৰু আগলে গৈ থাকিম আপোনালোকক দেখাই গৈ থাকিম থাম্বনেইলত দেখি নিশ্চয় আপোনালোকে গম পালেই চাগে যে আমি যলে গৈ আছো সেই জেগাডোখৰ আমি ৱৰ্ল্ড হিলিং চেণ্টাৰ বুলি কওঁ এয়া আমি মৰাণ হায়াৰ ছেকেণ্ডাৰী স্কুলখন পাইছোহি ইয়াতে আমাৰ মা পঢ়িছিলে আমাৰ মামাহেত সব ইয়াতে পঢ়া হয় মানে আহি মৰাণৰ ব্ৰিজখন পাইছোহি আৰু বেছি দেৰি নাই আৰু ৰাতিপুৱা সময় যে ভিৰটো সেইকাৰণে কম হৈ আছে এইয়া পালোহি মৰাণৰ নবোদয় স্কুলখন সকলোৱে চিনি পাই চাগে নবোদয় স্কুলৰ ওচৰেদি এই ৰাস্তাটোৱেদি সোমাই যাব পাৰে এইখন সাইনবোৰ্ডখন প্ৰাৰ্থনা গৃহ বুলি ধুনীয়াকৈ লিখা আছে ৰাস্তাটো খুব ধুনীয়া গ্ৰীন সবফালে একদম ইয়া লাহেকে ৰাস্তাটোত উঠিলোহি আৰু সবফালে ধুনীয়া পথাৰখন জিলিকি আছে গ্ৰীন হৈ আছে একেবাৰে আকাশখনো খুব ধুনীয়া লাগিছে হাই লাহে আহি পাইছোহি আৰু ডেষ্টিনেশ্যনটো সেই গাড়ীকেইখন যে ৰখি আছে সেই তাতে পালোহি আৰু এইয়া পালোহি ইয়াতে একচুৱেলি জিসাছ খ্ৰীষ্টক প্ৰে কৰা হয় জিসাছ খ্ৰীষ্টক প্ৰে কৰোঁ যদিও ইয়াতে সব ধৰ্মৰ মানুহ আহি পিনে প্ৰে কৰিব পাৰে এয়া এনাই নামিলে এয়া ভণ্টিও নামিলে ব'লক এতিয়া লাহে গৈ থাকোঁ ভিউটো অকণমান দেখাই দিছোঁ চাৰিওফালে পুৰা গছ-গছনিৰে ভৰ্তি আৰু একদম জেগাডোখৰ ঠাণ্ডা হৈ আছে এইয়া গোটেই মন্দিৰটো খুব ধুনীয়াকৈ সজাই থোৱা আছে এয়া হৈছে ৰঞ্জন চুতীয়া এওঁৱে এই মন্দিৰটো বনাইছিল এয়া চেণ্টাৰ ইয়াত আপোনালোকে বুকছ কিনিব পাৰে বাইবেলছ ল'ব পাৰে ফটো আৰু কিবা কিবি ধেৰ মানুহৰ ভিৰ কম বুলিয়ে ক'ব লাগিব ইনে খোলা দিনত কোভিড নোহোৱা টাইমত একচুৱেলি 3000-4000 মান লাগে মানুহ আহে ইয়াতে থাকে এইফালদি সোমাই গৈ থাকোঁ বলক প্ৰথমতে পাতি পাৰি আমি সকলোৱে তলতে বহিলোঁ অলপ দেৰি অলপ আঁতৰে বহিছোঁ আৰু ডিষ্টেঞ্চটো যিমান পাৰোঁ মেইনটেইন কৰিবলৈ ট্ৰাই কৰিছোঁ ইজনী পামি মানে ভণ্টি
পালে এয়া এনাই বোলে অকণমান ঠাণ্ডা লাগিছে সেইকাৰণে ওপৰতে বহি আছে এওঁ আহি পালে কথাখিনি ধুনীয়াকৈ তেওঁ আমাক বুজাই আছে খুব ভাল লাগে তেওঁৰ কথাখিনি শুনিবলৈ খুব ভাল কথা কয় তেওঁ প্ৰেয়াৰ কৰিলোঁ প্ৰেয়াৰ কৰোঁতে ফোনটো অফ কৰি থৈছিলোঁ যিহেতু এতিয়া আশীৰ্বাদ লৈ পিনে লাহে ধীৰে মানুহবোৰ ষ্টেজৰ পৰা উঠা নমা কৰিছে আৰু টাৰ্ণ বাই টাৰ্ণ আহিলোঁ ব'লক এতিয়া লাহে লাহে গৈ থাকোঁ ঘূৰি ৰাস্তাটো আকৌ ধুনীয়া ৰাস্তাটো চাই এয়া ঘৰ আহি পালোহি বিদায় দি দিওঁ এনাই আৰু ভণ্টিহঁতক অ'কে গাইজ তো আপোনালোকে এই ব্লগটো চাই পিনে ভাল পালে যে চাগে মোৰ মতে আৰু কাৰণ এই ব্লগটো অকণ বেলেগ আছিলে অকণমান পিচফুল টাইপ আছিলে মানে আৰু সেই জেগাডোখৰত সঁচাকৈ বহুতে পিচফুল হয় আপুনি যদি যায় তেনেহ'লে খুবেই ভাল পাব তাত আৰু মইতো ক'ম কি আপোনালোকেও তালৈ এবাৰ যাওক আৰু তাৰ পৰা মই আগতে গৈছোঁ মানে এইবাৰ মানে একচুৱেলি মানে সেই টাইমত খেলি মেলি হৈ গ'ল মোৰ যোৱাটো তাৰপিছত নিমিলিলে টাইমটো তাতে সেইকাৰণে মই নগ'লোঁ মানে আগতে এবাৰ গৈছিলোঁ মই তেতিয়াই ভাবিছিলোঁ ইয়াৰ ওপৰতো ভিডিঅ' বনাব পাৰি মানে ইমান ধুনীয়া জেগা ন ধুনীয়া জেগাবোৰৰ ওপৰতনো ভিডিঅ' বনাব মন যায় চ' এবাৰ আৰু মই বাক ক'লোঁ কি তুমিয়ে কিবা এটা ধুনীয়াকৈ শ্বুট কৰি আনিবা ভিডিঅ' এটা এই জেগাডোখৰ মোৰ মানে বহুত ভাল লাগে আৰু আশা কৰোঁ কি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে অ'কে চ' আপোনালোকে যোৱাৰ আগতে এটা বস্তু কৰিবলৈ নাপাহিব সেইটো হৈছে এই ভিডিঅ'টো লাইক কৰিবলৈ নাপাহিব আৰু এই ভিডিঅ'টো শ্বেয়াৰো কৰিব তাৰ পৰা আপোনালোকে ছাবস্ক্ৰাইব কৰিব আজিকালি দেখিছোঁ মানে বহুত কিছুমান মানুহে মানে ছাবস্ক্ৰাইব কৰা নাই প্ৰায় 43% মানুহে মানে ছাবস্ক্ৰাইব কৰা নাই চ' আপোনালোকতো মই এটা অনুৰোধ আৰু ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিলে মানে এনেকুৱা লাগে মানে ছাপৰ্ট এটা পাইছোঁ মানে আৰু আগুৱাই যাবলৈ আৰু বেলেগ ভিডিঅ' বনাব পাৰি তেতিয়া ইণ্টাৰেষ্টিং আপোনালোকেও চাই পিনে ভাল পাব আৰু মই গম পাইছে চ' তেতিয়ালৈকে বাই